মাৰ্ঘেৰিটা চাইডিঙত চলাই অহা এটি অবৈধ আধাৰ কেন্দ্ৰ আজি আৰক্ষীয়ে উৎখাত কৰে। কেন্দ্ৰটোত ব্যৱহৃত কম্পিউটাৰ, লেপটপ, প্ৰিণ্টাৰ আদিৰ লগতে বিভিন্ন নথিপত্ৰ দণ্ডাধীশৰ উপস্থিতিত জব্দ কৰাৰ লগতে এই সংক্ৰান্তত 3জনক আটক কৰে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত চাইডিঙত অৱস্থিত কম্পিউটাৰ শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান এটাত অবৈধভাৱে চলাই অহা আধাৰ কেন্দ্ৰটো আজি আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত উৎখাত কৰে। এই কেন্দ্ৰটোত বিগত বৰ্ষৰ পৰা 300 পৰা 500 বা ততোধিক ধন আদায় লৈ আধাৰ কাৰ্ড প্ৰস্তুত কৰি অহা হৈছিল বুলি জানিব পৰা গৈছে। কেন্দ্ৰটোত ব্যৱহৃত কম্পিউটাৰ, লেপটপ, প্ৰিণ্টাৰ আদিৰ লগতে বিভিন্ন নথিপত্ৰ দণ্ডাধীশৰ উপস্থিতি জব্দ কৰাৰ লগতে এই সংক্ৰান্তত 3জনক আটক কৰে। আজি পুৱাৰ পৰা 3 শতাধিকলৈকে কেন্দ্ৰটো আধাৰ কাৰ্ডৰ বাবে শাৰী পাতিছিল। এনেধৰণৰ ভুৱা কেন্দ্ৰ মাৰ্ঘেৰিটা মহকুমাত কেইবাটাও আছে বুলি জনা গৈছে। Hello? Hello? Okay. আজি পুৱা আমি গম পালোঁ যে পাৱৈৰ এইখিনিত আপোনাৰ আধাৰ ইলিগেলি এটা এলিগেশ্যন আছিল যে ইলিগেলি আধাৰ বনোৱাৰ চেণ্টাৰ এটা আছে। চ' আমাৰ প্ৰশাসনৰ ফালৰ পৰা আৰু মাৰ্ঘেৰিটা আৰক্ষী আৰু ডিগবৈ আৰক্ষীৰ সহযোগত আমি বস্তুখিনি আহি পেলাই জব্দ কৰিব পাৰোঁ। আৰু যিকেইজন ইনভলভ আছিল চ' তেওঁলোকক অলৰেডি পুলিচে কৰিছে আৰু তেওঁলোকৰ মতে কমেণ্টৰ ওপৰত বা তেওঁলোকৰ ওপৰত আৰু FIR যিখন আহিছে FIRৰ ওপৰত আমি নেক্সট ষ্টেপখিনি লোৱা হ'ব। আৰু যিটো এটা নেক্সাছ চলি আছে বুলি সন্দেহ কৰা হয় আধাৰ ইলিগেল আধাৰ বনোৱাৰ, চ' তাৰ ওপৰত নেক্সট কাৰ্যকলাপ কৰা হ'ব। কি কি জব্দ কৰিছে বৰ্তমান? আমি ইয়াৰ পৰা আপোনাৰ আইৰিছ স্কেনাৰৰ পৰা আৰম্ভ কৰি ফিংগাৰপ্ৰিণ্ট ৰিডাৰ, তাৰপিছত কম্পিউটাৰ, সেই গোটেইখিনি আমি ইয়াৰ পৰা জব্দ কৰিব পাৰিছোঁ। কেইজনক আটক কৰিছে? এতিয়া 2জন বা 3জনক এনেকৈ কৰা হৈছে আৰু নেক্সট FIRৰ ওপৰতে আৰু নেক্সট হ'ব আৰু যি কৰা হয়। থেংক ইউ। ইয়াত মানে ইলিগেল আধাৰ চলি আছিলে, যোনটো পাৰ্মিশ্যন নাই আধাৰ বনাবলৈ। বেলেগ চেণ্টাৰৰ পৰা আহি কেনে কিছুমান এতিয়াও বহুত ইলিগেল কাম চলি আছে, যেনে ধেমাজিৰ পৰা ল'ৰা আহি কেনে ইয়াত কৰি থাকে। চেম চিষ্টেম ইয়াত এনেকৈ চলাই আছিলে। এতিয়া আধাৰ বনাবলৈ জেনেৰেলি এটা গভৰ্ণমেণ্ট অফিচ দি দিয়ে, কিন্তু সেইটো পাৰ্মিশ্যন নাই বনাবলৈ। এইটো আহি কেনে 350কৈ লৈছে বুলি কৈ কেনে পইচাটো লৈ কেনে আধাৰ বনোৱাই আছে। জেগাডোখৰ কি বুলি কয়? জেগাডোখৰ আপোনাৰ পাৱৈ। কাৰোবাক আটক কৰিছে নেকি? 3জনক কৰিছে এতিয়া। কোনে চলাই আছে? এইটো নামটোতো এতিয়া ক'ব নোৱাৰোঁ মই মালিকজনক। একদম এতিয়া থানাত নিয়া হৈছে। এই ধৰণৰ এইটো কিমান দিনত চলি আছিলে বুলি ভাবিছে? মই যোৱাকালিহে খবৰ পাইছোঁ। এইটো ইলিগেল কাম ধেৰ চলি আছে। এতিয়া লিডু জাগন ফালেও চলি আছে। এইটো মই যোৱাকালিহে গম পাইছোঁ যে এনেকৈ চলিছে। আজি ৰাতিপুৱা আহোঁতে মই তেতিয়া দেখিলোঁ, মই খবৰ দি মেলি এইটো ইয়াত ধৰা। আপুনি এনে কোন হয়? মই এজন আধাৰ অপাৰেটৰ হয়, মই SG অফিচত কৰোঁ। ঠিক আছে। তো এতিয়া কিছুমানে আমাৰ SG অফিচৰ নাম লৈ কেনে ইলিগেল আধাৰ বনাই আছে।